বিহপুৰীয়াৰ এটা পৰিয়ালৰ মৰ্মান্তিক বেদনা অতিকে বেদনাদায়ক তথা হৃদয় বিদাৰক পিতৃ-মাতৃৰ বুকু সুৰা কৰি যোৱা মৰ্মান্তিক ঘটনাই এটা পৰিয়াললৈ নমাই আনিলে কাল অমানিশা কাহানিও নভবা কাহানিও কল্পনা নকৰা পৰিয়ালটোত আচম্বিতে ঘটা ঘটনাই এতিয়া সাক্ষী হৈ ৰৈছে ফুলেৰে গঠা দুডাল মালাৰ মাজত দুটি অবুধ বালক তাৰ পৰিণতিতে এতিয়া যুৱক দুজনৰ পিতৃ-মাতৃয়ে বুকুত এবুকুত জীয়া জুই লৈ সমস্ত ধৰিত্ৰীৰ ওচৰত নিজকে আত্মসমৰ্পণ কৰি বিষাদ ভৰা চকুলোৰে ব্যক্ত কৰিছে মোৰ দুটা ল'ৰা হেৰাই গ'ল মাতৃৰ বুকু সুদা হৈ গ'ল আমি কেনেদৰে জীয়াই থাকিম মই মুখ্যমন্ত্ৰী মহোদয় এটাই অনুৰোধ কৰিছোঁ আমাৰ ল'ৰাটো সঠিক ৰিজাল্টটো দি যেন আমাক ন্যায় প্ৰদান কৰে পিতৃ-মাতৃসকলক আমাৰ দুৰ্ভগীয়া পিতৃ-মাতৃসকলক তেখেতে অকণমান আমাৰ দুখ বুজি পায় নহ'লে বা আমাৰো জীয়াই থকা কোনো নিশ্চয়তা নাই আমাকো লগতে লৈ যি গুচি গ'লতে আমি আজৰি হ'লো মই মুখ্যমন্ত্ৰী জি পি সিং মহোদয়কো তেখেতকো অনুৰোধ কৰিছিলোঁ আগতেও লগ কৰিছিলোঁ মোৰ দুটা ল'ৰা হেৰাই গ'ল মাতৃ বুকু খুৰা হৈ গ'ল কেনেকৈ জীয়াই থাকিম আমি মই বাৰম্বাৰ অনুৰোধ কৰি আহিছোঁ এতিয়াও কৰিছোঁ আমাক এই পৰিয়ালটোক ন্যায় দিয়া যে সঠিক ডিএনএৰ ৰিপৰ্টটো আমাক যেন দিয়া যেন 2022 চনৰ 8 জুলাই বৰযাত্ৰীৰ সতে বিয়া খাবলৈ যোৱা সেই পিতৃ-মাতৃৰ সৰু পুত্ৰ চিত্ৰৰঞ্জন ঘৰলৈ ঘূৰি নাহিল ভায়েকক অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে বিচাৰি চলাত কৰা হৃদয় হাজৰিকাৰো এক পথ দুৰ্ঘটনাত ঘৰলৈ ঘূৰি অহাৰ বিপৰীতে চিৰদিন শান্তি লভা ঘৰখনলৈহে ঘূৰি গ'ল কেইমাহমানৰ পূৰ্বে চিত্ৰৰঞ্জনৰো মৃতদেহ ওলাল বৰযাত্ৰী হৈ বিয়া খাবলৈ যোৱা কইনাঘৰৰ পাছফালৰ এটা পুখুৰীৰ পানীৰ তলত এক মৰ্মান্তিক কল্পনা কৰিব নোৱাৰা ঘটনা বিহপুৰীয়াৰ সমীপৰ নাৰায়ণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চৌধপনীয়া গাঁও নিবাসী প্ৰফুল্ল দত্ত আৰু মৌচুমী হাজৰিকা দত্তৰ দ্বিতীয় পুত্ৰ চিত্ৰৰঞ্জনৰ অলৌকিক আৰু অবিশ্বাস্যভাৱে মৃত্যু ঘটা আজি এবছৰ পাৰ হ'ল চিত্ৰৰঞ্জনৰ প্ৰকৃত হত্যাকাৰী কিন্তু আজিও নোলাল এয়া এক অলৌকিক আৰু অবিশ্বাসৰ বিষয় এবছৰ উকলি যোৱাৰ পাছতো বিহপুৰীয়া আৰক্ষী লখিমপুৰ জিলা আৰক্ষীৰ লগতে ৰাজ্য প্ৰশাসনে আজি পৰ্যন্ত মূল অপৰাধীক চিনাক্ত কৰিব পৰা নাই আজি 2023 চনৰ 8 জুলাই 22 চনৰ 8 জুলাই তাৰিখে মোৰ ল'ৰাটো দুৰ্ঘটনা হৈছিলে সেই দিন ধৰি আমি বিভিন্ন প্ৰকাৰে ন্যায় পাবৰ কাৰণে প্ৰশাসনৰ ওচৰত অহা যোৱা কৰি আছোঁ কিন্তু আজিলৈকে কোনো ন্যায় পোৱা নাই মুখ্যমন্ত্ৰী মহোদয় ভাস্কৰজ্যোতি মহন্ত ছাৰকো আমি নিজে গৈ লগ কৰিছিলোঁ গতিকে মুখ্যমন্ত্ৰী মহোদয়ক কাটৰ অনুৰোধ কৰিছোঁ আপোনাৰ প্ৰশাসনীয় বিভাগটোক জোৰ কৰি আমাৰ ল'ৰাটোৰ ন্যায় বিচাৰ কৰি আমাক শান্তিত থাকিবলৈ দিয়ক আপোনাক অনুৰোধ কৰিছোঁ যিসকলে মোৰ ল'ৰাটো অন্যায়ভাৱে হত্যা কৰিলে তেওঁলোককো এই দোষীসকলকো বিচাৰ কৰি উচিত শাস্তি দিবৰ কাৰণে মই প্ৰশাসনীয় যন্ত্ৰটোক অনুৰোধ কৰিছোঁ অতি দুৰ্বিষহ তথা মৰ্মান্তিক জীৱন এক ভাৰাক্ৰান্ত মন লৈ জীৱন অতিবাহিত কৰাৰ মাজতে চিত্ৰৰঞ্জনৰ পিতৃ আৰু মাতৃয়ে আৰক্ষী আৰু লখিমপুৰ জিলা প্ৰশাসনক খাটোন ধৰি ভাগৰি পৰিল কিয়নো বৰযাত্ৰীৰ দলটোৱে কইনালৈ উভতিল নিজ গাঁৱলৈ উভতি নগল মাথো চিত্ৰৰঞ্জন পৰিয়ালৰ লোকে গাঁৱৰ ৰাইজে চিত্ৰৰঞ্জনক বিচাৰি চলাত কৰিলে যদিও যুৱকজনৰ কোনো সংসূত্ৰ নাপালে পৰিয়ালৰ লগতে পিতৃ-মাতৃয়ে চিত্ৰৰঞ্জনৰ সম্ভেদ উলিয়াবলৈ বাৰম্বাৰ আৰক্ষীক খাটনি ধৰাত আৰক্ষীয়ে কেৱল আশ্বাস আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰিয়ে দায়িত্ব সামৰে এনে এক দুদুল্যমান অৱস্থাতে চিত্ৰৰঞ্জনৰ মৃতদেহ ওলাল ভোগদৈগুৰিৰ এটি পুখুৰীত বৰযাত্ৰী হৈ যোৱা কইনাৰ ঘৰৰ কিছু নিলগৰ এটা পুখুৰীত চিনাক্ত কৰিলে চিত্ৰৰঞ্জনৰ পৰিয়ালে এক আশা চিত্ৰৰঞ্জন জীয়াই থকাৰ আত্মবিশ্বাস নিমিষতে শেষ হৈ গ'ল পৰিয়ালৰ বুকু ভাগি থান পান হ'ল পিতৃ-মাতৃৰ
এই বিষয়টোৱে সমস্ত পৰিয়ালটোক ধৰাশায়ী কৰি থকাৰ মাজতে চিত্ৰৰঞ্জনৰ ককায়েক হৃদয় হাজৰিকাৰো এক পথ দুৰ্ঘটনাত অকাল মৃত্যু ঘটে। প্ৰশাসনৰ পৰা অনুমতি নোপোৱাৰ বাবেই সমাজৰ ধৰ্মীয় ৰীতি নীতিৰে দুই পুত্ৰৰ শেষকৃত্য সম্পন্ন কৰিব নোৱাৰাৰ বাবেই আজি সমাজখনৰ পৰাও আঁতৰি থাকিবলগীয়া হৈছে পিতৃ-মাতৃ। এতিয়া 14 পোনীয়াৰ প্ৰকাণ্ড ঘৰটোত হৃদয় আৰু চিত্ৰৰঞ্জনৰ পিতৃ-মাতৃয়ে প্ৰতি সময়তে আৱেগভৰা চকুলোৰে অকলশৰে দিন অতিবাহিত কৰি আহিছে। চিত্ৰৰঞ্জনৰ মৃতদেহ পুখুৰীৰ মাছ পালেগৈ কেনেকে? বৰযাত্ৰীৰ সতে কিয় ঘৰলৈ ঘূৰি নাহিল? এই সমস্ত ঘটনাৰ প্ৰকৃত ৰহস্য কি? সঁচাকৈ প্ৰশাসনিক যন্ত্ৰটো কোনোবা দুষ্ট চক্ৰৰ সতে একাকাৰ হৈ গ'ল নেকি? চিত্ৰৰঞ্জনৰ প্ৰকৃত হত্যাকাৰীৰ তালিকা আজিও কিয় নোলাল? আজি হাজাৰ প্ৰশ্নই চিত্ৰৰঞ্জনৰ পিতৃ-মাতৃক ব্যতিব্যস্ত কৰি তুলিছে। এক ন্যায় পোৱাৰ আশাত বন্দী পিতৃ-মাতৃ। বিহপুৰীয়াৰ পৰা বুলটন গগৈৰ ৰিপৰ্ট, UA নিউজ।